সকলো মানুহে কোটিপতি হ'ব বিচাৰে গতিকে কোটিপতি হোৱাৰ এষ্ট্ৰলজিকেলি নিউমাৰলজিকেলি আৰু আপোনাৰ বাস্তুৰ যোগেদি কিবা আপুনি যদি ৰিমেডি দিয়ে মৃত্যুৰ আগজাননী তুমি ল'ব পাৰিবা তাৰ কাৰণে তুমি তাৰ 3-4 মাহ বা 6 মাহৰ আগত তুমি এটা আগজাননী তুমি নিজেই ল'ব পাৰিবা মই আজি কৈ দিছোঁ পডকাষ্টত কেনেকৈ আৰু এইটো কথা শুনাই মানি প্লেন থাকিলে ঘৰত বোলে বহুত বেছি পইচা পাতি আহে কিন্তু কোনটো দিশত থাকিব লাগে বিজ্ঞানে এইটো প্ৰুভ কৰি দিছে যে পাৰ চৰাইৰ বিষ্ঠাত মানুহৰ হাৰ্টক ক্ষতি কৰিব পৰা কেমিকেল থাকে বাস্তুৰ যোগেদি ঘৰৰ যিখিনি নিগেটিভ এনাৰ্জি ধৰি লওক যদি আছে এখন ঘৰ যদি নিগেটিভ এনাৰ্জি আছে কেনেকৈ নাইকিয়া কৰিব পাৰিব মানুহে কি কৰে বিচনাৰ ওপৰত বহি ভাত খায় সেইটো এটা বহুত ডাঙৰ বেয়া কাৰণ কিছুমান মানুহৰ এনেকুৱা আছে যে এক্সিডেণ্টৰ যুগ থাকে ইয়েছ সেইটো এটা ডাঙৰ টপিক এক্সিডেণ্টৰ দুৰ্ঘটনা যুগ কেনেকৈ ক'ব পৰা যায় নাইকিয়াটো পিছৰ কথা কিন্তু হ'ব যে কুস্তিখনত আমি চাই গম পাওঁ যেনেকৈ নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে ৰবীন্দ্ৰ নাথ তেখেতৰ লগত বহুতকেইটা পডকাষ্ট কৰিছোঁ আৰু আপোনাৰ পডকাষ্টকেইটা কিন্তু বহুত মানুহে আঁকোৱালি লৈছে আৰু বহুত ভাল পাইছে কয় মানে ভাল কমেণ্ট দিছে আৰু আপুনি যিখিনি ৰিমেডি দিয়ে সেইখিনি কথা তেওঁলোকে কয় চ' আজি বাস্তুৰ কথা পাতিম নিউমাৰলজিৰ কথা পাতিম এষ্ট্ৰলজিৰ কথা পাতিম বহুতকেইটা টপিকৰ ওপৰত পাতিম কাৰণ এইবিলাক টপিকটো মানে এঘণ্টাৰ ভিতৰত শেষ কৰি দিয়া টপিক নহয় মানে চেষ্টা কৰিম আৰু ৰাইজক দিবলৈ কিছু কথা আৰু আপোনাৰ পৰা জানিম নতুন কথা চবনাক ৱেলকাম জনাইছোঁ ধন্যবাদ সমদৰ্শকলৈ সশ্ৰদ্ধ প্ৰণাম আপোনাৰ এটা ভাল খবৰ শুনিছোঁ অসমৰ ভিতৰত আপুনি এটা এৱাৰ্ড পাইছে হয় পাইছোঁ এতিয়া কেনেকুৱা লাগিছে এৱাৰ্ডটো পোৱাৰ পিছত কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে মই যিখিনি সেৱা আগবঢ়ালোঁ অসমৰ ৰাইজলৈ যোৱা 25-26 বছৰে তাৰ আশীৰ্বাদ হিচাপে অসমৰ ৰাইজে আগবঢ়োৱা এটা আশীৰ্বাদ মই নতশিৰে লৈছোঁ বস্তুটো আৰু এইটো ভাবিছোঁ যে মই যিটো প্ৰফেশ্যনত আছোঁ সেইটো সাৰ্থক অনুভৱ কৰিছোঁ মই মোৰ প্ৰফেশ্যনটোক যিহেতু ৰাইজে মই দিয়া যিবিলাক উপায় কৰিছে প্ৰতিকাৰ কৰিছে জ্যোতিষৰে হওক লাল কিতাপৰে হওক বা বাস্তু সম্পৰ্কীয়ই হওক বা নিউমাৰলজিৰ নেম বেলেঞ্চিঙে হওক যিমানবিলাক প্ৰতিকাৰ দিয়া হৈছে মোৰ ফালৰ পৰা ৰাইজলৈ আগবঢ়োৱা হৈছে যিমানবিলাক প্ৰতিকাৰ ৰাইজে সেইবিলাক কৰি উপকৃত হৈছে উপকৃত হোৱাৰ পিছত তেওঁলোকে ফিডবেক দিছে প্ৰতিটো পডকাষ্টতে মই ফিডবেকবিলাক দিওঁ যদি আমাৰ সময় থাকে তেনেহ'লে মই ফিডবেকবিলাক ভৰাই দিওঁ তো সেই ফিডবেকবিলাক ৰাইজে চাইছে আৰু লগতে মোৰ ওচৰলৈ আহিছে আহি পেলাই মোৰ পৰা প্ৰতিকাৰবিলাক লৈ তেওঁলোকে কৰিছে কৰাৰ ফলত তেওঁলোক উপকৃত হৈছে ফল পাইছে ফল পোৱাৰ পিছত যেনিবা কাৰোবাৰ চাকৰি নাই হোৱা চাকৰি হৈছে বিয়া নাই হোৱা বিয়া হৈছে কাৰোবাৰ ঘৰ ৰোগ বেমাৰ আছে বাস্তু চাই দিছোঁ তাৰপিছত তেওঁলোক উপকৃত হৈছে বা তেওঁক জ্যোতিষৰ বিভিন্ন ধৰণৰ লাল কিতাপৰ উপায় দিয়া হৈছে সেইবিলাক কৰিছে তাৰ পৰা উপকৃত হৈছে আৰু সেই ফিডবেকবিলাক আমাৰ ৰাইজে দিছে মোক আৰু সেইটো চাই লৈ পেলাই গোটেই অসমতে বস্তুটো বিয়পিছে ইয়াৰ পিছত NGO এটা আছে আপোনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ কৰ্পৰেটৰ আণ্ডাৰত সেই NGOটোৱে গোটেই অসমতে আমাৰ চাই থাকে বিভিন্ন বিষয় লৈ পেলাই তেওঁলোকে মানে হেৰি কৰি থাকে আৰু ছাৰ্ভে কৰি থাকে তো জ্যোতিষৰ ওপৰতো তেওঁলোকে ছাৰ্ভে কৰিছিলে কৰোঁতে তেওঁলোকে তাত মোৰ যিবিলাক ফিডবেক আছিলে সেইবিলাক চাই লৈ পেলাই জ্যোতিষ আৰু বাস্তুৰ ওপৰত এৱাৰ্ড এটা অসম সঞ্জীৱনী বঁটা বুলি বঁটা এটা আগবঢ়াইছে সেইটোৱে পাইছোঁ আৰু ৰাইজৰ আশীৰ্বাদ বুলি ভাবি লৈছোঁ আৰু এইটো বছৰত আপুনি বেছিকৈ কেনেকুৱা ধৰণৰ কেছবিলাক পাইছে এইটো বছৰত মই বেমাৰৰ কেছ বহুত বেছি পাইছোঁ অতি মানে মানুহৰ বেমাৰ এনেকুৱা ধৰণে বাঢ়িছে তো সেইটো এটা বহুত বেয়া বস্তু হৈছে আমাৰ সমাজখনত আমাৰ অসমখনত বেমাৰৰ সংখ্যা বহুত বেছি বাঢ়িছে তাৰ মূলতেই হৈছে মানুহে যিটো থাকিব লাগে যেনেকৈ বাস্তু যেনেকৈ হ'ব লাগে মানুহৰ ঘৰত তেনেকৈ নাই সেইটোৰ কাৰণেই মানুহে বহুত বেছি বেমাৰত ভুগি আছে বাস্তু বৰ মানে সঠিককৈ বাস্তু নথকাৰ কাৰণে মানুহৰ বেছিকৈ বেমাৰ আজাৰ হয় বাস্তু কেনেকৈ ঠিক কৰিব লাগিব যাতে সেই ঘৰখনৰ মানুহখিনি বেমাৰ আজাৰখিনি নাইকিয়া হৈ যায় বেমাৰ আজাৰখিনি নাইকিয়া হ'বৰ কাৰণে আমাৰ যিবিলাক ৰেমেডিজ হয় প্ৰথম মই কওঁ যদি কোনোবা ব্যক্তিৰ নৰ্থ ইষ্টত টয়লেট বা সেপ্টিক টেংক আছে একজেক্ট নৰ্থ ইষ্ট কিন্তু হ'ব লাগিব দেই আমাৰ বাস্তু কম্পাছ মতে একজেক্ট নৰ্থ ইষ্ট যদি পৰিছে আৰু তাত যদি কেনেবাকৈ সেপ্টিক টেংক পৰিছে আৰু ঘৰৰ ওচৰত যদি পৰিছে ঘৰৰ ওচৰত হ'ব লাগিব প্লাছ নৰ্থ ইষ্ট কৰ্ণাৰ পৰিব লাগিব
প্লাছ তাত চেপ্টিক টেংক থাকিব লাগিব বা টয়লেট থাকিব লাগিব তেনেহ'লে সেইখন ঘৰত 100% ক্ৰিটিকেল ডিজিজ কেঞ্চাৰ টাইপৰ ডিজিজ বা কেঞ্চাৰ হোৱাৰ সম্ভাৱনা প্ৰবল হৈ যায় তেনেকুৱা ঘৰত কেঞ্চাৰ 100% হ'বই হ'ব মই মাজত এটা কথা সুধিছোঁ সেইটো দিশত থাকিলে কেঞ্চাৰ হ'ব বুলি যে ক'লে মানে কেনেকৈ ক্ৰিয়া কৰে মানে কি হয় সেই গোটেই চায়েন্সটো মানে ইয়াৰ চায়েন্সটো হৈছে সেইটো প্ৰকৃতিক বিজ্ঞান প্ৰকৃতিৰ যিটো বিজ্ঞান কাৰণ প্ৰকৃতিয়ে কয় যে নৰ্থ প্লাছ ইষ্ট নৰ্থ আৰু ইষ্টৰ মাজত যিটো দিশ আহে সেইটো দিশটোক নৰ্থ ইষ্ট বুলি কওঁ উত্তৰ পূব দিশ গতিকে উত্তৰ পূব দিশটো হৈছে সেইটো হৈছে স্পিৰিচুৱেল দিশ মানে ধৰ্মীয় যি মানে পূজা পাঠৰ দিশ আৰু তাত দেৱতাৰ বাস হ'ব লাগে আৰু সেইটোক আমাৰ জ্যোতিষশাস্ত্ৰত 9টা গ্ৰহৰ ভিতৰত যিটো বৃহস্পতি গ্ৰহ আছে বৃহস্পতি গ্ৰহৰ দিশ বুলি কোৱা হয় আৰু যদি আপুনি দেৱতাৰ ঠাইত যদি আপুনি টয়লেট বা চেপ্টিক টেংক বনাই দিব তেনেহ'লে যিটো দৈবিক আশীৰ্বাদ আপোনাৰ ওচৰলৈ বা আমাৰ ওচৰলৈ আহিব লাগে আমিতো দৈবিক আশীৰ্বাদতেই জীয়াই আছোঁ যদি আমি আমাৰ ওচৰলৈ যদি দৈবিক আশীৰ্বাদ নাহে তেনেহ'লে কি আহিব আসুৰিক আশীৰ্বাদ মানে ভূত প্ৰেত বা পিশাচ জাতীয় যিবিলাক বস্তু আছে তাত যদি আমি টয়লেট বনাই দিওঁ তেনেহ'লে পিশাচীয় শক্তি বাঢ়ি যায় মানে দৈত্য শক্তি যিবিলাক আছে যিবিলাক নেগেটিভ এনাৰ্জি আছে আৰু সেই নেগেটিভ এনাৰ্জিবিলাক ঘৰৰ ভিতৰলৈ সোমাব আৰু যেতিয়া নেগেটিভ এনাৰ্জি ঘৰৰ ভিতৰত সোমাব তেনেহ'লে ঘৰৰ ব্যক্তিৰ নেগেটিভিটি প্ৰথম কি হ'ব বেমাৰ আজাৰ হ'ব তাৰমানে ঘৰখনত টকা পইচা থাকিব নালাগিব যিমান টকা পইচা আহিছে গোটেই টকা পইচাখিনি বেমাৰত যাব লাগিব সেইটোৰ কাৰণে আপোনাৰ ঘৰত যেতিয়া বেমাৰ হয় যিকোনো মানুহৰ ঘৰত যেতিয়া বেমাৰ হয় তেওঁলোকে বিভিন্ন ডাক্তৰৰ ওচৰলৈ বিভিন্ন ঠাইলৈ বিভিন্ন হস্পিটেললৈ বাৰে বাৰে তেওঁলোকে গৈ থাকে বিভিন্ন ধৰণৰ ট্ৰিটমেণ্ট কৰি থাকে আল্টিমেটলি কি হয় টকা পইচা নাইকিয়া হয় মাটি বাৰী বিক্ৰী হয় ধন সম্পত্তি বিক্ৰী হয় সোণৰ গহনা বা ৰূপৰ গহনা আদি বিক্ৰী কৰে তো তেনেকুৱা ধৰণৰ পৰিস্থিতি ঘৰখনত হ'ব পাৰে সেইটো 100% চিয়'ৰ ৰিমেডি ইয়াৰ কাৰণে কি দিব ৰাইজক নৰ্থ ইষ্টৰ টয়লেটৰ বা নৰ্থ ইষ্টৰ চেপ্টিক টেংকৰ কোনো ধৰণৰ ৰেমেডিজ আমাৰ বাস্তুশাস্ত্ৰত নাই এইটো অৱশ্যে মই নকওঁ আমাৰ যিমান বাস্তুবিদ আছে তেওঁলোকে সকলোৱে ক'ব এইটো যে নৰ্থ ইষ্টৰ কোনো ধৰণৰ ৰেমেডিজ নাই তাৰ পৰা চেপ্টিক টেংকটো আল্টিমেটলি গুচাব লাগিব যদিহে নৰ্থ ইষ্ট পৰ্চনত যদি নৰ্থ ইষ্ট যিটো ডাইৰেকশ্যন আছে সেই ডাইৰেকশ্যনত যদি পৰিছে তেনেহ'লে আল্টিমেটলি সেইটো গুচাব লাগিব আৰু তাৰ সঠিক যিটো ঠাই হ'ব সেই সঠিক ঠাইত তেওঁলোকে বহুৱাব লাগিব আৰু ইয়াক গুচাবৰ কাৰণে নৰ্থ ইষ্ট ডাইৰেকশ্যনৰ পৰা ইয়াক গুচাবৰ কাৰণে সম্পূৰ্ণৰূপে যিমানবিলাক বেয়া বস্তু আছে সেইখিনি উলিয়াই লৈ তাত আপোনাৰ চূণ ছাই নিমখ এইবিলাক দি ভালকৈ চফা কৰি তাৰপিছত তাত মাটি ফিল আপ কৰি চইল ফিল আপ কৰি পেলাই তাৰ ওপৰত ফুলৰ গছ লগাই 1 বছৰ বা 2 বছৰ ৰাখি তাৰপিছত তাৰ ওপৰত গোসাঁই ঘৰ বা পূজা ঘৰ বনাব লাগিব আপুনি ফুলৰ এতিয়া যে অকণমান আগতে ফুল বুলি ক'লে মই এটা কথা মনত পৰি গ'ল ঘৰত বোলে বেছি তুলসী থাকিব নালাগে বাস্তুমতে নালাগে বহুত বেছি তুলসী থাকে যিকোনো বস্তু বেছিকৈ এনাৰ্জি যদি আহে যিকোনো বস্তু আপুনি অতি বেছি সকলো বস্তু বেয়া সদায় জানিব যিকোনো বস্তু অতি বেছি খুব বেয়া গতিকে তুলসী যদি ৰুৱে তুলসীৰ কাৰণে পূব দিশ হয় বা উত্তৰ পূব দিশ হয় উত্তৰ পূব দিশ বা পূব দিশত আপুনি এজোপা তুলসী ৰুৱক আৰু তাত আপুনি সদায় অলপমান ৰাতিপুৱা পানী যদি দিয়ে আপুনি তুলসীত পানী দিয়াটো আমাৰ হিন্দু যিটো আমাৰ কালচাৰ আছে হিন্দু সংস্কৃতি আছে হিন্দু ধৰ্মৰ মতে তুলসীত এগতি পানী আপুনি দিয়ক আৰু গধূলি এগছ ঘিউৰ যদি চাকি জ্বলায় তেনেহ'লে ঘৰত ধন সম্পদৰ উন্নতি হয় বুলি আমাৰ হিন্দু শাস্ত্ৰত উল্লেখ আছে আৰু বেলগছ থাকিব পায়নে নাপায় ঘৰত বেলগছৰ কথাটো এনেকুৱা আছে যদি বেলগছজোপা ডাঙৰ হ'ব আৰু যদি বেলগছ আমি লগাওঁ নৰ্থ ইষ্টৰ বা ইষ্টৰ ফালে আমি লগাব লাগে বেল যিহেতু দৈবিক গছ হয় এজোপা ভগৱান শিৱৰ লগত তেখেতৰ বেলগছে ৰিপ্ৰেজেণ্ট কৰে গতিকে নৰ্থ ইষ্টত বেছি ডাঙৰ গছ থকাটো আমাৰ বাস্তুমতে সঠিক নহয় এইটো গতিকে বেলগছ থাকিব পাৰে যদি সৰু সুৰাকৈ আপুনি বেলগছ ৰুৱে পূবৰ ফালে আপুনি বেলগছ এজোপা লগাই পূজা পাঠ আপুনি কৰিব পাৰে ঘৰত বাস্তুমতে কি গছ থাকিব নালাগে ঘৰত বাস্তুমতে যেনেকৈ কাঁইটীয়া গছ আছে নেমু টেঙাৰ গছ হ'ল বহুত মানুহক মই দেখিছোঁ বাস্তু কৰিবলৈ যাওঁতে নেমু টেঙাৰ গছ তেওঁলোকে ঘৰৰ পদূলিতে লগাই ৰাখে গেটৰ সন্মুখত বা গোলাপ ফুলৰ গছ মই দেখোঁ ঘৰৰ সন্মুখত তেওঁলোকক মানা কৰি দিয়া হয় যে আপোনালোকে এনেকুৱা ধৰণৰ গছ সন্মুখৰ ফালে নলগাব আপোনাৰ ঘৰৰ পিছফালে বা বেক চাইডে
আপুনি লগাওক কাঁইটীয়া গছ যদি কিবা আৰু ঘৰৰ পৰা দূৰত লগাওক কাঁইটীয়া গছ বা যিবিলাক গছৰ পৰা সাপজাতীয় বস্তু এট্ৰেক্ট হয় সাগৰ ফেনা গছ আছে যেনেকৈ ঠিক তেনেকুৱা ধৰণৰ গছবিলাক লগাব ঘৰত নালাগে আৰু বিশেষকৈ কাঁইটীয়া গছ সেইটোতো লগাবই নালাগে বগৰী যিটো সৰু বগৰী যিটো আহে আমাৰ যিটো কাঁইট থাকে সৰু সৰু গছত সেইটো লগাব নালাগে ডালিম গছ লগাব নালাগে ঘৰৰ সন্মুখত মধুৰিআম গছ থাকিব নালাগে ঘৰৰ নিচেই কাষত ঘৰৰ পৰা দূৰত থাকিব পাৰে নিচেই কাষত কিন্তু লগাব নালাগে আৰু এটা কথা মনত পৰিলে আপুনিয়ে কৈছিলে নে বেলেগ এষ্ট্ৰলজাৰ কৈছিলে মই পাহৰি গ'লোঁ ঘৰৰ সন্মুখতো বোলে ভগৱানৰ ফটো লগাব নালাগে একেবাৰে সন্মুখত লগাব নালাগে যিহেতু ঘৰৰ মাইকী মানুহৰ চোৱা হয় আৰু অহা যোৱা চলি থাকে সেইকাৰণে আমি আমাৰ বাস্তুমতে কওঁ যে ঘৰৰ সন্মুখত সদায় আমাৰ যিটো হিন্দু শাস্ত্ৰত চিন আছে যেনেকৈ স্বাস্তিক চিন আছে বা ওম চিন আছে তেনেকুৱা ধৰণৰ চিন লগালে ভাল এখন ঘৰত কি কেনেকুৱা ধৰণৰ ফটো থাকিব লাগে ঠিক চিত্ৰবিজ্ঞান এটা মহাবিজ্ঞান হয় চিত্ৰবিজ্ঞানটো বাস্তুশাস্ত্ৰৰ এটা বহুত ডাঙৰ বিজ্ঞান গতিকে চিত্ৰ যি বস্তুটো আছে ফটো তাৰমানে আজি যিটো ফটোৰে যুগ চলি আছেচোন মোবাইলত চবে সেই ফটো লৈয়ে ব্যস্ত আছে মোবাইলত কি থাকে ফটো থাকে গতিকে ফটো চাই পেলাই আৱেগিকো হয় মানুহ হাঁহেও কান্দেও বিভিন্ন ধৰণৰ মানে মগজুত মানুহৰ খেলা কৰি থাকে ফটোৱে মিক্স ইম'চনেল নহয় জানো তো যদি ফটোবিলাক বিভিন্ন ধৰণৰ ফটো আছে সেই ফটোবিলাক যদি আমি সঠিক দিশত সঠিকভাৱে লগাওঁ তেনেহ'লে তাৰ পৰা বহুতখিনি পজিটিভ এনাৰ্জি আমাৰ ঘৰৰ ভিতৰলৈ আহিব তো সেই দিশবিলাক আমি চাই ল'ব লাগিব আমাৰ ঘৰত আমি কম্পাছ লগাই সেই দিশবিলাক উলিয়াই ল'ব লাগিব প্ৰথম ঘৰখনত তো এটা এটা দিশৰ কথা কৈ দিওঁ উত্তৰৰ ফালে কওঁ এতিয়া প্ৰথম উত্তৰ উত্তৰৰ দিশটো আমাৰ বাস্তুশাস্ত্ৰৰ মতে ৱেলথৰ দিশ টকা পইচাৰ অহা দিশ কুবেৰৰ দিশ বুলি কওঁ আমি আৰু আমাৰ বাস্তুশাস্ত্ৰৰ মতে উত্তৰ দিশটো সদায় খোলা থাকিব লাগে যেনে হ'লেও দুৱাৰ এখন খিৰিকী একো যদি কৰিব নোৱাৰে ফুটা হ'লেও এটা আপুনি কৰি ৰাখিব লাগে উত্তৰৰ ফালে উত্তৰৰ এনাৰ্জিটো আহিব লাগে উত্তৰটো কেতিয়াও বন্ধ হ'ব নালাগে তো উত্তৰৰ দিশত আমি সদায় কওঁ যে পানীৰ ফটো যদি কিবা পানী লগাই তাত আমি যদি ফটোৰ কথা কৈ দিওঁ তেনেহ'লে আটাইতকৈ বেষ্ট ফটোটো হৈছে উত্তৰ দিশৰ অমৃতসৰৰ যিটো স্বৰ্ণ মন্দিৰ আছে তাত সৰোবৰ আছে গতিকে তাত পানীও আছে আৰু মন্দিৰো আছে আৰু সোণৰ মন্দিৰ গতিকে সোণ আমাৰ ৱেলথক ৰিপ্ৰেজেণ্ট কৰে গতিকে সোণৰ মন্দিৰৰ লগত যি সৰোবৰ আছে তাৰ ফটো যদি আপুনি লগায় তেনেহ'লে যথেষ্ট সুফল পাব তাৰ লগতে আমাৰ ইণ্ডিয়ান কাৰেঞ্চিত যিটো আটাইতকৈ মানে হাই কাৰেঞ্চি যিটো মানে আটাইতকৈ ডাঙৰ টকা যিটো সেইটো হৈছে 500 টকীয়া নোট তাৰ এটা ফটো যদি আপুনি কম্পিউটাৰৰ পৰা উলিয়াই পেলাই তাত লগাই ৰাখে তাৰ লগতে সেই ফটোটোতে এটা কুবেৰ দেৱৰ ফটো যদি সেই বগা অংশটোত লগাই দিয়ে তেনে লগাই সদায় অলপ ধূপ চাকি যদি দিয়া হয় আৰু সদায় ৰাতিপুৱা উঠি যদি সেই টকাৰ যিটো ফটো আছে সেইটোক যদি চাই থকা যায় মানুহে চাব আপুনি যিকোনো এটা বস্তু যদি আপুনি চাই থাকিব তাৰ এটা এনাৰ্জি পজিটিভ বা নেগেটিভ এটা এনাৰ্জি আপোনাৰ ফালে আহিব তো সেই এট্ৰেক্ট কৰে তো সেই কাৰণ ৱেলথৰ দিশ হয় তাত সেই 500 টকীয়াৰ নোট লগতে অমৃতসৰৰ যি মানে আমাৰ গল্ডেন টেম্পল আছে গল্ডেন টেম্পলৰ এটা ফটো আমি লগাবলৈ দিওঁ বাস্তুশাস্ত্ৰৰ মতে ইয়াৰ পিছত আহোঁ পূবৰ দিশলৈ পূবৰ দিশত আমি পূব যিহেতু প্ৰস্পেৰিটিৰ হয় সেইটো দিশত সূৰ্য উদয় হয় আৰু সূৰ্যৰ দ্বাৰাই আমাৰ সৌৰমণ্ডল হেৰি হয় চলি আছে নহয় জানো গতিকে সৌৰজগতৰ মূল বস্তুটোৱে হৈছে সূৰ্য আৰু সূৰ্যই আমাক প্ৰস্পেৰিটি দিয়ে সূৰ্য যদি ভাল থাকে তেনেহ'লে বহুত ডাঙৰ ডাঙৰ পদবীত ছাকচেছ আহে মানুহ সেইটো ছাকচেছৰ দিশ হয় গতিকে সেইটো দিশত উদিত সূৰ্য মানে ওলাই থকা জাষ্ট উঠি আছে তেনেকুৱা ধৰণৰ এটা সূৰ্য যদি ফটো দিয়া হয় আৰু তাৰ লগতে এযোৰ ময়ূৰ চৰাইৰ নাচি থকা ফটো যদি পূব দিশত লগোৱা হয় তেনেহ'লে অতি শুভ বুলি কোৱা হৈছে আমাৰ বাস্তুশাস্ত্ৰত ইয়াৰ পৰা জীৱনত প্ৰস্পেৰিটি পাব ইয়াৰ পিছত আহোঁ দক্ষিণ দিশলৈ পূবৰ পিছত এফালেদি গৈ আছোঁ দক্ষিণ দিশত যদি আমি ভাবোঁ দক্ষিণ দিশটো কিহৰ দিশ হয় এনাৰ্জিৰ দিশ হয় শক্তিৰ দিশ হয় মংগল ৰিপ্ৰেজেণ্ট কৰে গতিকে সেইটো দিশত শক্তি কি ৱেট বস্তু গধুৰ বস্তু গতিকে এটা যদি পৰ্বতৰ ধুনীয়া এটা পৰ্বতৰ যদি আমি দিওঁ তাত ফটো তেনেহ'লে আপুনি দক্ষিণ দিশৰ পৰা এনাৰ্জি পাব শক্তি পাব গতিকে দক্ষিণ দিশটোৰ পৰা আপুনি যদি এটা পৰ্বতৰ ফটো তাত ৰাখে তেনেহ'লে তাৰ পৰা আপুনি এনাৰ্জি পাব ঠিক আছে
এতিয়া আহোঁ পশ্চিম দিশলৈ। পশ্চিম দিশটো গেইনৰ হয়। গতিকে পশ্চিম দিশত যদি আপুনি এটা উটৰ ফটো, আমাৰ বাস্তুশাস্ত্ৰত কোৱা হৈছে যে যদি আপুনি এটা উট যদি উট মানে বুজি পাইছাতো, গতিকে এটা উটৰ ফটো যদি আমি লগাওঁ, উট গেইনৰ কাৰক গ্ৰহ বুলি উট গেইনৰ এটা মানে পজিটিভ বস্তু বুলি আমাৰ বাস্তুশাস্ত্ৰত উল্লেখ আছে। গতিকে উটৰ ফটো বা উটৰ এটা পিতলৰ যদি মূৰ্তি পায়, পিতলৰ তেনেকুৱা অনলাইনত পায়, তেনেকুৱা এটাও আপুনি সজাই ৰাখিব পাৰে। তেনেহ'লে গেইনৰ ছিষ্টেমটো আপোনাৰ ভাল হৈ যাব, যিহেতু সেইটো শনি দেৱৰ দিশ হয় পশ্চিম দিশটো। ঠিক আছে, গতিকে 4 দিশৰ 4টা ফটো যদি থাকে এনেকুৱা ধৰণৰ, তেনেহ'লে মানুহে যথেষ্ট হেল্থ ৱেলথ এণ্ড প্ৰস্পেৰিটি পাব। লগতে হেল্থৰ কাৰণে যদি নৰ্থ ইষ্টটো ঠিক কৰি ৰাখিব লাগে, লগতে ছাউথ ৱেষ্টত বা দক্ষিণ দিশত, দক্ষিণ বা দক্ষিণ পশ্চিমত কেতিয়াও কোনো ধৰণৰ বৰিং ছিষ্টেম, মানে যিটো আণ্ডাৰগ্ৰাউণ্ড যিটো বৰিং হয়, সেইটো দক্ষিণ দিশত বা দক্ষিণ পশ্চিম দিশত কেতিয়াও হ'ব নালাগে। লগতে দক্ষিণ পূবতো কেতিয়াও বৰিং হ'ব নালাগে। নহ'লে কিন্তু দক্ষিণ পূব যদি বৰিং হয় তেনেহ'লে বা দক্ষিণ পূব যদি বৰিং হয় তেনেহ'লে 100% ঘৰৰ মহিলা যিসকল আছে, তেওঁলোক মানে যিসকলে খোৱা বোৱা ব্যৱস্থা কৰে, তেওঁলোকৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যাব। আৰু এখন ফটোৰ কথা মনত আহিছে, 7টা ঘোঁৰা। 7টা ঘোঁৰাৰ ফটো, যিহেতু ঘোঁৰা শক্তিশালী বস্তু, গতিকে দক্ষিণৰ দিশত সদায় লগাব লাগে। যিটো ৰুমতেই লগায় সেইটো দক্ষিণৰ ৱালত যদি দিয়ে তেনেহ'লে ভাল। আৰু এইটো কথা শুনো, মানি প্লেণ্ট থাকিলে ঘৰত বোলে বহুত বেছি পইচা পাতি আহে, কিন্তু কোনটো দিশত থাকিব লাগে? মানি প্লেণ্টৰ 2টা দিশ আছে। মানি শব্দটোৰ অৰ্থটো আহিছে টকা, আৰু টকাৰ কাৰণে যিবিলাক প্লেণ্ট আছে, মানি প্লেণ্ট বিভিন্ন ধৰণৰ পোৱা যায়। তো মানি প্লেণ্ট আমি যিটো মানিৰ দিশ আছে, হয় উত্তৰৰ ফালে আপুনি লগাওক, নহয় উত্তৰ পূবত লগাওক, বা আৰু এটা দিশ আছে দক্ষিণ পূব। তো আমি মোৰ নিজৰ পাৰ্চনেল যিটো এক্সপিৰিয়েঞ্চৰ মতে উত্তৰ বা উত্তৰ পূবৰ দিশত মানি প্লেণ্ট আটাইতকৈ বেষ্ট লগালে। পইচা কথা যিহেতু আহিলে, সকলো মানুহে কোটিপতি হ'ব বিচাৰে। গতিকে কোটিপতি হোৱাৰ এষ্ট্ৰলজিকেলি, নিউমাৰলজিকেলি আৰু আপোনাৰ বাস্তুৰ যোগেদি কিবা আপুনি যদি ৰিমেডি দিয়ে, বহুত নিউমাৰলজিৰ কথাটো ক'লা যেতিয়া, বাস্তুৰ কথাটো যিহেতু কৈছা, তো আৰু লগতে জ্যোতিষৰ কথা ল'লে, যিহেতু জ্যোতিষ, বাস্তু, নিউমাৰলজি 3টাই ছাবজেক্টেই আছে মোৰ লগত, গতিকে তিনিওটাৰ যোগেদি মই জনাই দিছোঁ। কোটিপতি এটা শব্দ চবেই ব্যৱহাৰ কৰে, কিন্তু কোটিপতি হোৱাৰ কাৰণে কোটিপতি হোৱাৰ ডেষ্টিনি আছেনে নাই, ভাগ্যটো আছেনে নাই, আৰু কৰ্ম কেনেকুৱা কৰি আছে। প্ৰথম কথাটো আহিব কৰ্ম। তেওঁ কৰ্ম কেনেকুৱা, সেই কৰ্মটোৰ যোগেদি তেওঁ কোটিপতি হ'ব পাৰিবনে নোৱাৰিব, সেই বস্তুটো আহে। তেওঁৰ শুৱনিখন, তেওঁৰ যিখন হৰস্কোপ আছে, তেওঁৰ যিখন মানে কুস্তি আছে, সেই কুস্তিখনত তেওঁ থাকিব লাগিব। আৰু লগতে ঘৰখনো বাস্তু হিচাপত থাকিব লাগিব। লগতে নিউমাৰলজিকেল যদি বেলেঞ্চিং থাকে, নিউমাৰলজিত যিবিলাক ৰাজযোগ আছে, যেনেকৈ তেওঁৰ ডেট অফ বাৰ্থৰ ভিতৰত 2, 5, 8 তেনেকুৱা ধৰণৰ সংখ্যাবিলাক থাকিব লাগিব ডেট অফ বাৰ্থটোত। কিন্তু গোটেইটো ডেট অফ বাৰ্থৰ ভিতৰত 4, 5, 6 তেনেকুৱা ধৰণৰ সংখ্যাবিলাক থাকিব লাগিব। লগতে 1, 5, 9 সেনেকুৱা ধৰণৰ সংখ্যাবিলাক থাকিব লাগিব। 3, 5, 8 তেনেকুৱা ধৰণৰ সংখ্যাবিলাক থাকিব লাগিব। সেইবিলাক সংখ্যা যদি ডেট অফ বাৰ্থৰ ভিতৰত থাকে, লগতে তেওঁৰ হৰস্কোপখন যদি মানে তেওঁক ছাকচেছৰ কাৰণে, কোটিপতি হোৱাৰ যিটো ডেষ্টিনি আছে, ভাগ্য আছে, সেইটো যদি তেওঁৰ শুৱনিখনত আছে আৰু কৰ্মটো তেওঁ যদি সঠিক দিশত কৰি আছে, তেনেহ'লে 100% কোটিপতি হ'ব। টিপছ আছে বহুত, কিন্তু টিপছবিলাক দিম, কিন্তু পিছত ৰাইজে আকৌ টিপছটো কৰি পেলাই মইতো কোটিপতি নহ'লোঁ বুলি আকৌ কমেণ্ট দিব। সেইবিলাকৰ কাৰণে সদায় এই যিবিলাক টপিক আছে, যে কোটিপতি হোৱাৰ যিটো টপিক, সেইটোৰ ওপৰত মই কওঁ যে সদায় নিজৰ কুস্তিখন দেখুৱাব। আপুনি কোটিপতি, হাজাৰপতি, শপতি নে লাখপতি হ'ব, সেইটো আপোনাৰ কুস্তিখনে ক'ব, আপোনাৰ ঘৰখনে ক'ব আপুনি কেনেকুৱা ঠাইত বাস কৰিছে আৰু কেনেকুৱা ধৰণৰ কৰ্ম কৰি আছে, আপুনি সঠিক দিশত আপুনি কৰ্ম কৰি আছে নে নাই। যেনেকৈ আজি ছাপ'জ তুমি ছ'চিয়েল মিডিয়াৰ লগত জড়িত আছা, তুমি এইটো ছ'চিয়েল মিডিয়াৰ যিটো লাইন, যিটো মিডিয়া লাইনৰ লগত তুমি জড়িত আছা, তো তুমি তোমাৰ যিটো ডেট অফ বাৰ্থ আছে, কমিউনিকেশ্যনৰ লগত কানেক্টিং হ'ব লাগিব। তো যদি সেইটো কমিউনিকেশ্যনৰ লগত কানেক্টিং আছে, তাৰ লগত যদি তোমাক শ্বুট কৰিছে নিউমাৰলজিকেলি, হৰস্কোপখনো তোমাক যদি শ্বুট কৰিছে আৰু একৰ্ডিং বাস্তু যদি তুমি ঠিকমতে আছা, তেনেহ'লে 100% তুমিও কোটিপতি হ'বা। বুজি পাইছানে? হয়। তো সেইটোৰ কাৰণে গোটেই বস্তুটো ভালকৈ চালি জাৰি চাব লাগিব, তেতিয়াহে মানুহ ধনী আৰু আচলতে কোটিপতি হোৱা নাই, মানুহ সুখী কেনেকৈ হ'ব।
সুখীওতো থাকিব লাগিব, সেইটো থাকিব লাগিব, মনৰ শান্তিটো, মনৰ শান্তিটো থাকিব লাগিব। অকল কোটিপতি হৈ গ'ল, কোটিপতি বহুত আছে কিন্তু সুখী নহয় মানুহ। সঁচা কথা। মনৰ শান্তিটো আজিকালিতো মানুহৰ মাজত আপুনি দেখিছেই খুব বেছি মানে সেই আন্তৰিকতা সেনেকুৱা ধৰণৰ বস্তুৰে নাইকিয়া হৈ গৈছে। গতিকে মনৰ শান্তি কেনেকৈ আনিব? এনজাইটি হয়, এনজাইটি বহুত বেছি। এনজাইটি আনিবলৈ একেবাৰে চিম্পুল, একো নাই, স্পিৰিচুৱেলিটিত গুচি আহিলেই হ'ল, নিজকে কণ্ট্ৰল কৰি ল'লেই হ'ল। সদায় ৰাতিপুৱা উঠি ইউনিভাৰ্চক ক'ব লাগে, সদায় ৰাতিপুৱা উঠি যদি মানুহ মেডিটেশ্যন ভালকৈ কৰে যে মোৰ দিনটো মোৰ অতি শুভভাৱে যাব, মই কাকো হিংসা নকৰোঁ, কাৰো কথা মই নলওঁ, মই মোৰ নিজৰ মতে মোৰ নিজৰ কৰ্ম মই ঠিকমতে কৰিম, কাৰো ফালে মই নাচাওঁ, কাৰো অনিষ্ট নকৰোঁ, মানে কোনোবাই কিবা যদি কৰি আছে কৰি থাকক, কিন্তু মই নিজৰ কৰ্ম আৰু নিজৰ কামটোতে মই ফ'কাছ কৰিম, আৰু মই যাতে সুখে শান্তিৰে ঐশ্বৰিক আশীৰ্বাদ লৈ নিজৰ কামত যদি মই আগবাঢ়ি যাওঁ, তাৰ কাৰণে ঈশ্বৰে মোক শক্তি দিয়ক। তেনেকুৱা ধৰণৰ যদি মানুহে সদায় নিজৰ মনোবলটো তেনেকুৱা ধৰণৰ পজিটিভিটি এটা আনে, তেনেহ'লে তেওঁলোকে সুখী থাকিব। হয়, এই ৰিচেণ্টলি এটা মই ৰিল চাই আছিলোঁ দেই, তাতে এজন মানুহে কৈ আছিলে যে নতুন কাপোৰ পিন্ধিলে বোলে বহুত ভাল, সদায় নতুন কাপোৰ পিন্ধিব লাগে, এট্ৰেক্ট হয়, পইচা পাতি, এনেকুৱা ধৰণৰ কিবা আছে নেকি কথা? নতুন কাপোৰ নহয়, চাফ চিকুণ কাপোৰ পিন্ধিব লাগে মানুহ। নতুন কাপোৰ পিন্ধিলেই যে টকা আহি যাব তেনেকুৱাও নহয়। চবে এতিয়া নহ'লে কমেণ্ট কৰিব যে নতুন কাপোৰ মই পিন্ধি দিওঁ, পইচা মোৰ গুচি আহিব, এনেকুৱা নহয়, একচুৱেলি নহয় এনেকুৱা নাই। এনেকুৱা জ্যোতিষাস্ত্ৰত একো বস্তু নাই যে নতুন কাপোৰ পিন্ধিলে। চাফ চিকুণ বস্তু আপুনি ধুই মেলি খুব ধুনীয়াকৈ আপুনি পুৰণা, এতিয়া বহুত এনেকুৱা মানুহ আছে আমাৰ মিডিল ক্লাছ বা লোৱাৰ ক্লাছৰ যিসকল মানুহ আছে, তেওঁলোকেওতো আমাৰ ভিডিঅ' চাব, গতিকে তেওঁলোকে আমাক ক'ব যে আমি সদায় নতুন কাপোৰ ক'ত পাম, নাপাবওতো পাৰে মানুহ। চাফ চিকুণ হ'ব লাগে, ধুনীয়াকৈ ইস্তাৰি মাৰি পাৰফিউম মাৰি পেলাই ধুনীয়াকৈ চাফ চিকুণ হৈ গা পা ধুই ধুনীয়া হৈ থাকিব লাগে। নখ চুলি দাড়ি খুব ধুনীয়াকৈ ৰাখি এটা এট্ৰেক্টিভ মোচনত, মানে খুব ধুনীয়াকৈ যদি থাকে মানুহ, তেনেহ'লে শুক্ৰৰ প্ৰভাৱ ভাল আহে, আৰু শুক্ৰ হৈছে ধনদায়ী গ্ৰহ। গতিকে শুক্ৰৰ প্ৰভাৱ যদি আপোনাৰ ভিতৰত ভাল আহে, তেনেহ'লে টকা পইচাও আপুনি ভাল কমাব পাৰিব, নহয় জানো? হয়। এতিয়া এটা বাস্তু টপিকলৈ পাৰ চৰাই মানুহ ঘৰত থাকে, কিন্তু কিছুমান থাকিলে ভালো বেয়াও, এনেকুৱা দুটা হেৰি আছে ন। পাৰ চৰাইৰ ওপৰত আগতো মই ভিডিঅ' বনাইছিলোঁ, কিন্তু সেইটো ভিডিঅ' মোৰ বহুত বেছি হেৰি হৈছিলে। তো পাৰ চৰাইৰ কথাবিলাক মই কৈ দিওঁ। মানুহে পাৰ চৰাই পোহে, নহয় জানো ঘৰত? পাৰ চৰাইৰ পজিটিভিটিটো একো নাই বুলি মই ভাবোঁ। পাৰ চৰাইৰ নেগেটিভিটি আছে, কাৰণ পাৰ চৰাইৰ যিটো বিষ্ঠা আহে, যিটো মানে বিষ্ঠা যিটো মানে শৌচ যিটো হয়, তাত বিজ্ঞানে এইটো প্ৰুভ কৰি দিছে যে পাৰ চৰাইৰ বিষ্ঠাত মানুহৰ হাৰ্টক ক্ষতি কৰিব পৰা কেমিকেল থাকে। এইটো বিজ্ঞানে প্ৰুভ কৰিছে, এইটো ইয়াৰ ৰিচাৰ্চ আছে, গতিকে গুগলত চাৰ্চ কৰি এইটো মানুহে চাব পাৰে এইটো। গতিকে পাৰ চৰাইৰ বিষ্ঠাৰ ওপৰত এইটো ৰিচাৰ্চ, যাৰ ঘৰত পাৰ চৰাই আছে আৰু বেছিকৈ আছে, আৰু পাৰ চৰাইৰ গুবিলাক যিবিলাক বিষ্ঠা হয়, সেইটো বহুত বেছি গোন্ধ উঠে, আৰু বহুত বেছি যাৰ ঘৰত মানে তেওঁলোকে জেনেৰেলি পাৰ চৰাই চিলিঙত থাকে, বাঁহ সাজে, ফালি দিয়ে, তাৰ পৰা বিষ্ঠাবিলাক পৰে তলত, খুব গোন্ধ হয় ঘৰ। এতিয়া বেয়া গোন্ধ যেতিয়া ঘৰৰ ভিতৰত, সেইটো ভাল বুলি ভাবা নেকি? এইটো কেতিয়াও নহয়। তো পাৰ চৰাই ৰখাটো বিজ্ঞানসন্মত হ'ল জানো? নহ'ল নহয়। গতিকে পাৰ চৰাই যিহেতু বিজ্ঞানেও ৰিচাৰ্চ কৰি দিছে যে মানুহৰ শৰীৰৰ হৃদপিণ্ডৰ কাৰণে ভাল নহয়, গতিকে পাৰ চৰাই ঘৰত থকাটো ভাল নহয়। এতিয়া এটা বেলেগ টপিকলৈ আহোঁ। ৰিচেণ্টলি মানে কিছুমান যেতিয়া ফ্ৰেণ্ডৰ লগত কথা পতা হয়, কিছুমান কথা ওলায়, মানে কেতিয়াবা যেতিয়া জ্যোতিষীয়ে হওক বেলেগ মানুহক দেখুৱাইগে, তেতিয়া এনেকুৱা ধৰণৰ মানে তেওঁলোকে কয় যে তোমাৰ এইটো বছৰত বা অহা বছৰ তোমাৰ মানে মৃত্যুৰ এটা হেৰি, আৰু এনেকৈ কয়, বা এক্সিডেণ্টে হ'ব বা এনেকৈ কয় এইটো, আৰু তাৰপিছত মানে তুমি নাথাকা আৰু পৃথিৱীত, এনেকুৱা ধৰণৰ শুনিছোঁ। এইটো কিমান দূৰ সঁচা হয়, আৰু যদি মৃত্যুৰ সময় আহে, সেই বস্তুটো কেনেকৈ নাইকিয়া কৰিব পাৰি, নাশ কৰিব পাৰি? মৃত্যু অনিবাৰ্য, কিন্তু মৃত্যু বস্তুটো আজিলৈকে মোৰ যিমান দূৰ এক্সপিৰিয়েঞ্চ আছে, মোৰ এক্সপিৰিয়েঞ্চ মতে, আজি 25-26 বছৰৰ মোৰ নিজৰ এক্সপিৰিয়েঞ্চ আছে, মোৰ এক্সপিৰিয়েঞ্চ মতে আজিলৈকে কোনেও সঠিক সিদ্ধান্ত মৃত্যুৰ বিষয়ে দিব নোৱাৰে। প্ৰথম কথা, আমি কওঁ যে ৰিষ্ট আছে, ৰিষ্টৰ বিনিময়ত বা বেয়া গ্ৰহৰ মহাদশা চলি আছে, অন্তৰ্দশা প্ৰত্যন্তদশা চলি আছে, তাৰ কাৰণে তোমাৰ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা আছে। এইটো কোৱা নাযায় যে তোমাৰ মৃত্যু হৈ যাব, তাত দুৰ্ঘটনা তোমাৰ হ'ব পাৰে,
তেনেকুৱা ধৰণৰ তাৰ কাৰণে তুমি সাৱধানতা ল'বা আৰু তাৰ কাৰণে সাৱধানতা মানে প্ৰতিকাৰ যিবিলাক আহে সেই প্ৰতিকাৰবিলাক কৰি দিব লাগে তাৰ কাৰণে যদি দুৰ্ঘটনা যুগৰ কথা আমি পাতিম বাৰু তো মৃত্যু জেনেৰেলি যদি কম বয়সত হৈছে তো বেমাৰ বা দুৰ্ঘটনা নহয় জানো হঠাৎ কিবা ডিজিজ হ'ল হঠাৎ কিবা হ'ল বা হঠাৎ দুৰ্ঘটনা তো সেইটো মৃত্যুটো ক'ব নোৱাৰি মৃত্যুৰ আগজাননী তুমি ল'ব পাৰিবা তাৰ কাৰণে তুমি তাৰ 3-4 মাহ বা 6 মাহৰ আগত তুমি এটা আগজাননী তুমি নিজেই ল'ব পাৰিবা মই আজি কৈ দিছোঁ পডকাষ্টত কেনেকৈ তোমাৰ চকুটোৱেদি তুমি যেতিয়া এনেকৈ তললৈ চাবা তেতিয়া দেখিবা তোমাৰ নাকৰ আগটো এতিয়া যদি তুমি তোমাৰ চকুটো তোমাৰ তললৈ নাকৰ ফালে চোৱা তেনেহ'লে তুমি তোমাৰ নাকৰ আগটো চাই আছা নে নাই যিদিনাখনে তুমি তোমাৰ নাকৰ আগটো দেখি নাপাবা সেইদিনা তুমি জানি যাবা যে তোমাৰ মৃত্যু সমাগত সেইটো কেনেকৈ মানে কৰি চাই ল'বা ঠিক আছে ছেকেণ্ড থিং যিদিনাখন তোমাৰ ছাঁ যেতিয়া মানুহে খোজকাঢ়ে ৰ'দত তেতিয়া ছাঁ হয় নহয় ছাঁটো যেতিয়া তোমাৰ ফিকা ফিকা তুমি দেখি পাবা তেতিয়া তুমি জানিবা মানে ছাঁটো জেনেৰেলি ক'লা হয় যেতিয়া তুমি ফিকা ফিকা বৰ্ণৰ অলপ দেখিবা মানে ছাঁটো তোমাৰ বৰ ঠিক নাই হোৱা ক'লা নাই হোৱা ৰ'দত যেতিয়া তুমি খোজকাঢ়ি গৈছা ছাঁটো ফিকা হৈ আহিছে তেতিয়া জানিবা তোমাৰ মৃত্যু সমাগত তৃতীয়টো লক্ষণ মৃত্যুৰ যে তোমাৰ সমাগত জানিবৰ কাৰণে তৃতীয়টো লক্ষণ হৈছে ৰাতি বাৰে বাৰে টোপনি ভাঙি যাব বাৰে বাৰে ৰাতি গভীৰ নিদ্ৰাত যেতিয়া তুমি থাকিবা 1 বজাত ভাঙি গ'ল 3টামান বজাত ভাঙি গ'ল 4টামান বজাত ভাঙি গ'ল তেনেকুৱা ধৰণৰ 4বাৰ 5বাৰ তোমাৰ টোপনি বাৰে বাৰে যদি ভাঙি গৈছে তেনেহ'লে গম পাবা যে আৰু লগতে তুমি যদি বহুত বেছিকৈ বেয়া সপোন চাই আছা বহুত বেয়া সপোন যদি চাই আছা ভূত প্ৰেত তেনেকুৱা ধৰণৰ বা তোমাৰ যিসকল ব্যক্তি ইহ সংসাৰত নাই তেওঁলোকক যদি দেখি আছা তেতিয়াও সেইটো এটা হ'ব পাৰে কাৰণ তাৰ কিন্তু প্ৰতিকাৰ আছে যদি কোনোবা জ্যোতিষী তান্ত্ৰিক বা তেনেকুৱা এষ্ট্ৰলজাৰৰ ওচৰলৈ বাস্তুবিদৰ ওচৰলৈ যোৱা হয় তেতিয়াহ'লে যদি প্ৰতিকাৰ দিব জানে তেনেহ'লে তেওঁৰ মৃত্যু সময়টো মানে ধৰা 6 মাহৰ পিছত মৃত্যু আছে তো সেইটোক অলপমান মানে এক্সটেণ্ড কৰি দিব পাৰি প্ৰতিকাৰ কৰি মৃত্যুটো অনিবাৰ্য হ'বই কিন্তু এক্সটেণ্ড তাক কৰিব পাৰি আৰু এটা আছে যাক আমি মৃত্যু মুদ্ৰা বুলি কওঁ সেইটো মৃত্যু মুদ্ৰা দেখাব লাগিব সেইটো মৃত্যু এটা মুদ্ৰা হয় বিভিন্ন ধৰণৰ মুদ্ৰা আছে হাতত তে সেনেকুৱা ধৰণৰ এটা মৃত্যু মুদ্ৰা আছে সেইটোও যদি কৰি পেলাই এইটো কোনোবা ক্লাইণ্টে যদি জানিব বিচাৰে মৃত্যু মুদ্ৰা দেখাই দিম মই তো সেইটো যদি আহে মোৰ ওচৰলৈ ক্লাইণ্ট তেতিয়া সেইটো যদি কৰি সেইটোত যদি ডিফল্টাৰ থাকে মানে সেইটো যদি ফেইলাৰ হয় সেই মুদ্ৰাটো যদি আপুনি কৰিব নোৱাৰা তুমি তেতিয়াহ'লে জানিবা নেক্সট 6 মান্থৰ ভিতৰত মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰবল হৈছে সম্ভাৱনাহে প্ৰবল দেই অনিবাৰ্য নহয় কিন্তু গতিকে মৃত্যুটো সদায় জন্ম মৃত্যু আৰু বিবাহ 3টা বস্তু সদায় পৰমপিতা পৰমেশ্বৰৰ হাতত থাকে এইটো কোনেও ক'ব নোৱাৰে সেইটো এটা সম্ভাৱনাহে প্ৰকট কৰা হয় ঠিক আছে গতিকে মৃত্যুৰ কথাটো ইমানখিনিয়ে ক'লোঁ শুনিতো ভয় লাগিল বাৰু এটা সপোন আপুনি যে ক'লে কিছুমান মৰা মানুহ দেখি থকা হয় সেইটো ৰেমেডি কি আছে কি দিব সেইটোৰ কাৰণে ৰেমেডিজ আমি স্পিৰিচুৱেল ৰেমেডিজ কৰিব লাগিব বেয়া সপোন যদি দেখিছা তেনেহ'লে তুমি সপোন কেতিয়াও কাকো ক'ব নালাগে প্ৰথম থিং কাকো ক'ব নালাগে একমাত্ৰ এটাই ঠাই আছে গোসাঁই ঘৰত বা মন্দিৰত যদি বেয়া সপোন দেখিছা মন্দিৰত গৈ চাকি গছ জ্বলোৱা ধূপকাঠি জ্বলোৱা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা যাতে আৰু অনাগত দিনত বেয়া সপোন তোমাৰ ঘৰলৈ নাহে আৰু বেয়া সপোন অহাৰ অন্য এটা কাৰণ হৈছে ঘৰৰ বাস্তুদোষ ঘৰত নেগেটিভিটি বাঢ়ি যোৱা আচ্ছা আমি বিছনাখন শুইছোঁ বিছনাখন যদি বক্স পালেং হয় তাৰ তলত আমি বিভিন্ন ধৰণৰ বেয়া বস্তু পুৰণা সামগ্ৰী ভৰাই থৈছোঁ তাৰ ভিতৰত আমি বেয়া হৈ যোৱা ইলেক্ট্ৰনিক বস্তুবিলাক আমি ভৰাই ৰাখিছোঁ কাগজৰ দম কৰি ৰাখিছোঁ মকৰা জাল হৈ আছে ঘৰত তো সেইবিলাকৰ কাৰণে নেগেটিভিটি বাঢ়ি যায় ঘৰ চাফ চিকুণ নকৰা যিমান পুৰণি বস্তু আছে সেইবিলাক ঘৰৰ ভিতৰত ভৰাই ৰখা ভালকৈ ঘৰ শাৰী সৰা পোছা নকৰা সেইবিলাকো এটা কাৰণ ইয়াৰ লগতে মানুহে কি কৰে বিচনাৰ ওপৰত বহি ভাত খায় সেইটো এটা বহুত ডাঙৰ বেয়া কাৰণ যদি বিচনাৰ ওপৰত ভাত খায় তেতিয়াও বেয়া সপোন দেখিব মানুহে অনবৰতে বিচনাৰ ওপৰত সৰু ল'ৰা ছোৱালী য'ৰ ত'ৰ পৰা আহি খুব মানে বাহিৰলৈ গৈ য'ত ত'ত খোজকাঢ়ি আহি গৈ পেলাই পোনচাতেই বিচনাত উঠি পেলাই নাচি থকা সেইবিলাকৰ কাৰণতো বেয়া সপোন আহিব পাৰে আৰু আপুনি কৈ থাকে লাল কিতাপ
লাল কিতাপ আমাৰ অসমৰ কাৰণে নতুন ন, এনেতো বাহিৰত বহুত শুনি থাকোঁ। লাল কিতাপটো বাহিৰত আছিলে, অসমলৈ ফাৰ্ষ্ট মই আছিলোঁ আৰু প্ৰথমজন ব্যক্তি মই আছিলোঁ লাল কিতাপৰ। লাল কিতাপৰ ৰেমেডি যিবিলাক বহুত ছাকচেছ, মানে মই যিবিলাক দি পেলাই পাইছোঁ, কাৰণ মই প্ৰেক্টিকেল মানুহ হয়, গতিকে মই প্ৰেক্টিকেল কাৰণে মই যিবিলাক দি পাইছোঁ। লাল কিতাপৰ উপায়বিলাক প্ৰাকৃতিক হয়, আৰু প্ৰকৃতি যিহেতু আমি প্ৰকৃতিৰ জীৱ, গতিকে প্ৰাকৃতিক সঠিক উপায় যদি কৰোঁ তেনেহ'লে আমাৰ যিবিলাক বেয়া চলি আছে সেইবিলাক ভাললৈ ৰূপান্তৰিত হ'ব। আৰু লগতে আমি যদি ঘৰৰ বাস্তুৰ কথাটো মই সদায় ক'ম, কাৰণ ঘৰৰ বাস্তুটো সদায় ঠিক থাকিব লাগে। ঘৰৰ বাস্তু বা যি ঠাইত তুমি আছা, দোকান, এতিয়া দোকানো যদি তোমাৰ হেৰি আছে, দোকানৰ বাস্তু যদি তোমাৰ ঠিক নাই, মানুহে ক'ব যে এটা লাইনতে আমাৰ 8খন বা 10খন দোকান আছে, তাৰপিছত 2খন ভাল চলে, তাৰ ভিতৰত 6খন মানে ভাল নচলে। তাৰো কাৰণ আছে, চাব লাগিব বাস্তু। হয়, তো কথা সেইবিলাক। তো লাল কিতাপৰ কথাটো হ'ল যে লাল কিতাপত প্ৰাকৃতিক প্ৰতিকাৰ দিয়া হয়। তো প্ৰাকৃতিক প্ৰতিকাৰ কৰি ৰাইজে সুফল পাইছে। এতিয়া চাকৰি হোৱা নাই, বহুত মানুহ ঘূৰি থাকে, চাকৰি হোৱা নাই, বহুতবাৰ ইণ্টাৰভিউ দিছে, চাকৰি হোৱা নাই। কিন্তু মই দেখিছোঁ, মই যেতিয়া লাল কিতাপৰ উপায় দিছোঁ, তেওঁলোকে সময় লাগিছে, সময় দিব লাগিব। ইমান সহজতে নহয়, কিন্তু এমাহ 2 মাহ বা 2 দিন 4 দিন 5 দিন 10 দিনত নহ'ব, সময় দিব লাগিব। লাল কিতাপৰ উপায় দীঘলীয়া হয় অলপ, গতিকে অলপমান ধৈৰ্য ৰাখিব লাগিব, সহ্য ৰাখিব লাগিব, কৰিব লাগিব। কৰি লৈ পেলাই চাব লাগিব যে কেনেকুৱা কি হৈছে। কৰি লৈ সম্পূৰ্ণ কৰি আকৌ মোৰ লগত যোগাযোগ কৰিছে, বোলে ছাৰ মোৰ ইমানখিনি আগবাঢ়িছে। তাৰপিছত মই চাইছোঁ, তাৰপিছত মই কৈছোঁ যে নাই আৰু এইটো কৰি দিয়াচোন। সেইটো হোৱাৰ পিছত মই দেখিছোঁ যে মানুহৰ চাকৰি হৈ গৈছে। বিয়াৰ ক্ষেত্ৰতো মই পাইছোঁ, মই এনেকুৱা নাম নকওঁ, কিন্তু মই এনেকুৱাও পাইছোঁ যে 48 years 48 বছৰীয়া এগৰাকী মহিলাই বুলি ক'ম নে ছোৱালী বুলি ক'ম, এতিয়া 48 বছৰীয়া মহিলা, বিয়া হোৱা নাছিলে, মহিলা, আৰু কিন্তু আল্টিমেটলি তেওঁ মই দেখিছোঁ হাতত মানে 8টা ষ্টন পিন্ধি আছে। তাৰ বিভিন্ন জ্যোতিষীৰ ওচৰলৈ গৈছে, বহুতবাৰ গৈছে, 20-25জন জ্যোতিষীৰ ওচৰলৈ গৈছে, কিন্তু হোৱা নাই তেওঁৰ বিয়া। তাৰপিছত মোক কেনেবাকৈ লগ পোৱাৰ পিছত বিয়া তেওঁৰ উপায় কৰিলে, তেওঁক বিভিন্ন ধৰণৰ প্ৰতিকাৰ দিয়া হ'ল। প্ৰতিকাৰবিলাক কৰাৰ পিছত তেওঁ 48 বছৰীয়া মহিলাগৰাকী জাষ্ট বিয়া মানে কি তেওঁ জীৱনসংগী পালে। তেওঁ অতি সুখী হ'ল আৰু আশীৰ্বাদ দিলে তেওঁ বহুত, নহয় জানো? এতিয়া এখন নিউমাৰলজি কথালৈ সংখ্যাই মানুহৰ জীৱনত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰে? বহুত প্ৰভাৱ পেলাব। 1 নম্বৰৰ মানুহ ইগ' থাকিব, তেওঁ নম্বৰ 1ৰ লগত যদি ৰিপ্ৰেজেণ্ট কৰিছা। 1 নম্বৰ মানুহ চাকৰিৰ কাৰণে ভাল, ব্যৱসায়ৰ কাৰণে ভাল, চাকৰিও যদি কৰে ভাল, ব্যৱসায়ৰ কাৰণেও ভাল। কাৰণ আজি যিমানবিলাক টপ লেভেলৰ ব্যৱসায়ী আছে আমাৰ ভাৰতবৰ্ষতে চাই লোৱা, মুকেশ আম্বানীক চোৱা, নম্বৰ 1ৰ লগত ৰিপ্ৰেজেণ্ট কৰে। তো নম্বৰ 1 আটাইতকৈ বেষ্ট নাম্বাৰ, আটাইতকৈ ভাল নাম্বাৰ, আটাইতকৈ কোৱালিটি নাম্বাৰ হয়। নম্বৰ 1ৰ মানুহৰ কোৱালিটি থাকে। 1 নম্বৰ যে 1, 10, 19, 28, কিন্তু চব সংখ্যা মানে 1ৰ লগত 1 আৰু 10 প্ৰায় ছেইম টাইপত থাকে, 19 ছেইম টাইপত থাকে, কিন্তু 28টো আকৌ অলপ বেলেগ হয়। কাৰণ 28 যেতিয়া হ'ব তেতিয়া 2 আৰু 8ৰ কম্বাইনেশ্যন হ'ব, মানে 2 ৰিপ্ৰেজেণ্ট কৰে মুন আৰু 8 ৰিপ্ৰেজেণ্ট কৰে ছেটাৰ্ণ, মানে শনিৰ। তো চন্দ্ৰ আৰু শনিৰ কম্বাইনেশ্যন বহে, সেইকাৰণে 28 তাৰিখৰ মানুহবিলাক অলপমান চেণ্টিমেণ্টেল টাইপ হয়। ইগ' থাকে তেওঁলোকৰ ভিতৰতো, কিন্তু অলপ চেণ্টিমেণ্টেল হয়। তো 28 নম্বৰৰ মানুহ যথেষ্ট ছাকচেছ কৰে লাইফত। কিন্তু অকল নিউমাৰলজি নহয়, হৰস্কপখন, কুস্তিখন মেইন, কুস্তিখন দেখুৱাবই লাগিব, আৰু কুস্তিত যদি কিবা গণ্ডগোল আছে তাৰ প্ৰতিকাৰ কৰিবই লাগিব। মই সদায় ক'ম কুস্তিখন আৰু ঘৰৰ বাস্তু, এই 2টা বস্তুৱে মানুহক ছাকচেছ দিয়ে জীৱনত। ইয়াৰ পিছত আছে নম্বৰ 2। নম্বৰ 2টো মুনৰ লগত হয়, গতিকে এতিয়াতো ট্ৰেণ্ডত আছে মুনৰ লগত যিবিলাক চন্দ্ৰৰ লগত ৰিপ্ৰেজেণ্ট কৰে, তেওঁলোকে পানীৰ ব্যৱসায়, গাখীৰৰ ব্যৱসায়, ফুড ৰিলেটেড যিবিলাক ফুডিঙৰ ৰিলেটেড ব্যৱসায় 2 নম্বৰৰ লগত যদি কৰে, তেনেহ'লে তেওঁলোকেও খুব ভাল কৰিব পাৰে। 2 নম্বৰৰ মানুহ চাকৰিও ভাল পায়, গতিকে 2 নম্বৰৰ মানুহ অলপ চেণ্টিমেণ্টেলো হয়। ইয়াৰ পিছত 3 নম্বৰ কমিউনিকেশ্যনৰ নাম্বাৰ হয়। তুমি চাগে 3 নম্বৰত ৰুল হোৱা, 12, 3, 99, 39। তো কমিউনিকেশ্যন স্কিল ডেভেলপমেণ্ট, মানে স্কিল, বহুত বেছি স্কিল থাকে। তাৰপিছত ক্ৰিয়েটিভ থাকে, তেনেকুৱা তুমিও ক্ৰিয়েটিভ আছা, নাই বুলি কোৱা, ক্ৰিয়েটিভ আছা তুমি, মিডিয়া লাইন, জাৰ্নেলিজমৰ লগত আছা, নহয় জানো? গতিকে 3 নম্বৰৰ লগত তুমি ৰুল হোৱা। তো 3টো কমিউনিকেশ্যনৰ নাম্বাৰ হয়।
তিনি নম্বৰৰ মানুহ যদি সাত্বিক থাকে তেনেহ'লে ভাল। নিৰামিষ এইটো ভোজী কয়, এইটো মোকো কয় যে তুমি মাছ মাংস মানে খাব নালাগে। নিৰামিষ ভোজী হ'লে অতি সুন্দৰ, কাৰণ তিনি নম্বৰটো জুপিটাৰক ৰিপ্ৰেজেণ্ট কৰে, বৃহস্পতিৰ নাম্বাৰ হয়, বৃহস্পতি দেৱতা হয়, দেৱগুৰু হয় আৰু গুৰুৰ লগত ৰিপ্ৰেজেণ্ট কৰে। গতিকে তিনি নম্বৰটো ৰিপ্ৰেজেণ্ট কৰে গুৰুৰ লগত। গতিকে তেনেকুৱা মানুহ যদি নিৰামিষ ভোজী হয়, দেৱতাৰ নিচিনা ভোজন কৰে, কাৰণ দেৱগুৰুৰ নাম্বাৰ হয়, তেতিয়াহ'লে জীৱনত বহুত বহুত ছাকচেছ হয়। যিমানবিলাক মানুহক মই আজিলৈকে এইটো প্ৰতিকাৰ দিছোঁ যে আপুনি নিৰামিষ হৈ যাওক, আৰু যিসকল হৈ গৈছে নিৰামিষ তেওঁলোকে ফলাফল পাই গৈছে তেওঁৰ। 4 নম্বৰ, বহুত খঙাল থাকে। 4 তাৰিখৰ মানুহ খংটো অলপ বেছি থাকে, লগতে জেদি হয়, লগতে ষ্ট্ৰাগল কৰিব পাৰে তেওঁলোকে। ব্ৰেইন বহুত চোকা হয়, যিহেতু 4 নম্বৰটো ৰাহুৰ লগত ৰিলেটেড, ৰাহু ব্ৰেইন হয়, গতিকে 4 নম্বৰটো ৰাহুৰ লগত ৰিলেটেড হয়। তো বহুত ব্ৰেইনি থাকে, বহুত ষ্ট্ৰাগল কৰিব পাৰে, বিভিন্ন ধৰণৰ জ্ঞান তেওঁলোকৰ ভিতৰত আহে। আৰু যদি পজিটিভ হৈ আছে ৰাহু, কিন্তু ৰাহু পজিটিভ থাকিব লাগিব কিন্তু দেই হৰস্কোপখনত। কুস্তিখনত ৰাহু যদি পজিটিভ থাকে, 4 নম্বৰৰ লগত ৰুল হয়, তেনেকুৱা মানুহ বহুত ছাকচেছ কৰে, কিন্তু ষ্টাৰ্টিং টাইমটো বহুত ষ্ট্ৰাগল হয়। যিমানবিলাক মানুহ 4 নম্বৰৰ লগত ৰুল হয় তেওঁলোকে যদি আমাৰ পডকাষ্ট চাই আছে, 4, 13 আৰু 22 এই 3টা নম্বৰৰ লগত যদি কোনোবা ৰুল হৈছে, বা 31 তো গতিকে এইকেইটা নাম্বাৰৰ লগত যিসকল ৰুল হৈছে তেওঁলোকৰ লাইফটো ষ্ট্ৰাগল হ'ব। বিশেষকৈ 4 নম্বৰটো ষ্ট্ৰাগল হয়, গতিকে ফাৰ্ষ্ট টাইম তেওঁলোকে ষ্ট্ৰাগল কৰিব লাগিব। আৰু 4 নম্বৰ মানুহ লগতে যদি মাংগলিক হয় আৰু বেছি ষ্ট্ৰাগল হ'ব, কুস্তিখনত যদি মাংগলিক দুখ থাকে। ইয়াৰ পিছত 5 আহিলে, 5 নম্বৰৰ মানুহ বিৰাট ব্ৰেইনি হয়। 5 নম্বৰৰ মানুহ ক্লাৰিকেল জব, বেংকিং জবৰ কাৰণে ভাল হয়, তেওঁলোক ল' প্ৰফেশ্যনৰ কাৰণে ভাল হয়, তেওঁলোক 5 তাৰিখৰ মানুহ এষ্ট্ৰলজাৰো হয়, বাস্তুবিদো হয়, লগতে 5 তাৰিখৰ মানুহ ভাল ব্যৱসায়ী হয়, 5 তাৰিখৰ মানুহ টপ ক্লাছৰ বিজনেছমেনো হয়। গতিকে 5 নাম্বাৰটো বুধৰ লগত ৰিপ্ৰেজেণ্ট কৰে, বহুত বেছি ব্ৰেইনি থাকে 5 তাৰিখৰ মানুহ। মেথমেটিক্সত বহুত চোকা থাকে 5 তাৰিখৰ মানুহ, পঢ়াটো বহুত চোকা থাকে যিসকল মানুহ 5 তাৰিখৰ লগত। কিন্তু হোমৰ্ণিখনত আকৌ বুধ গ্ৰহ ভাল থাকিব লাগিব, অকল নিউমাৰলজি ষ্ট্ৰং হ'লেই নহ'ব, সকলো ফালৰ পৰা হ'ব লাগিব, সকলো ফালৰ পৰা থাকিব লাগিব। কাৰণ মানুহ দেখিবলৈ ধুনীয়া হ'লেই নহ'ব, কাপোৰো ধুনীয়া পিন্ধিব লাগিব, তেতিয়াহে ধুনীয়া লাগিব, মেকআপো ধুনীয়া কৰিব লাগিব, তেতিয়াহে ধুনীয়া লাগিব। গোটেইকেইটা মিলি পেলাই ধুনীয়া হয়, নহয় জানো? কোৱা। তো গোটেইকেইটা বস্তু মিলাব লাগিব, অকল এটা বস্তু দি নহয়। তো ইয়াৰ পিছত আহিলে নাম্বাৰ 6 শুক্ৰৰ লগত ৰিলেটেড হয়। এইবিলাক মানুহ মিডিয়া লাইন, এইবিলাক মানুহ ফিল্ম জগত, এইবিলাক মানুহ সংগীতৰ লাইন, সেইবিলাক মানুহ যিবিলাক টেকনিকেল জব আছে, যিবিলাক টেকনিকেল মানে খুটি নাটিকে টেকনিকেল জব কৰিব পাৰে। টকা সাঁচিবলৈ তেওঁলোকে টকা সাঁচিব নোৱাৰে, খৰচী হয় বহুত বেছি 6ৰ মানুহ, কাৰণ শুক্ৰৰ লগত ৰিলেটেড হয়। তো ব্ৰেইনটো বহুত চোকা থাকে, টেকনিকেল ব্ৰেইনৰ থাকে 6ৰ মানুহ। আৰু যদি টেকনিকেল লাইনত থাকে, যিকোনো মিডিয়া লাইনত থাকে, যিকোনো ধৰণৰ কলাকৃষ্টিৰ লগত লাইনত থাকে, যিকোনো ধৰণৰ ফিল্ম লাইনত থাকে, টেলিভিশ্যনৰ লাইনত, এইবিলাক লাইনত বহুত বেছি ছাকচেছ কৰে 6ৰ মানুহ। যদিও থাকে বহুত বেছি 6ৰ মানুহ যদিও থাকে, খৰচীও থাকে বহুত, আগপিছ নাভাবে, য'তে যি পাৰে খৰচ কৰি দিয়ে। তো 6ৰ মানুহক কোৱা হয় যে সদায় পাৰফিউম লগাই থাকিব, আৰু ধুনীয়া ধুনীয়া ভাল চফা কাপোৰ পিন্ধি থাকিব, আৰু অলপ ধুনীয়া ধুনপেচ মাৰি অলপ থাকিব লাগে, তেতিয়াহ'লে ভাল 6ৰ মানুহ এট্ৰেক্ট। সেই তো শুক্ৰ এট্ৰেক্টিভৰ লগত ৰিলেটেড হয়। আকৌ নাম্বাৰ 7 আহিলে, নাম্বাৰ 7টো অকাল্ড হয়, যিহেতু কেতুৰ লগত ৰিলেটেড হয়। তো কেতু অকল দেহা আছে, অতি চিধা স্বভাৱ হয়, স্পিৰিচুৱেল হয়, তেনেকুৱা মানুহ ইউজ হয় বহুত বেছি, যিমানবিলাক 7 নম্বৰ। আৰু গুপ্তবিদ্যা, 7 নাম্বাৰটো গুপ্তবিদ্যা হয়, গতিকে গুপ্তবিদ্যাৰ অতি অধিকাৰী হয় তেওঁলোক 7 নাম্বাৰৰ মানুহ। চিধাও হয়, সহজ সৰল হয়, স্পিৰিচুৱেল থাকে তেনেকুৱা মানুহ। চাকৰিৰ বাবে ভাল, তেনেকুৱা মানুহৰ গভৰ্ণমেণ্ট জব হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে। গতিকে বিভিন্ন ধৰণৰ জবত তেওঁলোক ভাল ছাকচেছ হয়। ব্যৱসায়ত অলপ, কাৰণ চিধা মানুহ ব্যৱসায় কৰিব নোৱাৰে। ইয়াৰ পিছত আহিলে 8 নম্বৰ ষ্ট্ৰাগলৰ হয়, শনিৰ নাম্বাৰ হয় যিহেতু। 8 নম্বৰ মানুহ সদায় সামাজিক থাকে, তেওঁলোক যথেষ্ট সমাজপ্ৰিয় হয়, সামাজিক হয়, ঘৰৰ ক্ষেত্ৰতো পৰৰ ক্ষেত্ৰতো সকলো ক্ষেত্ৰতে তেওঁলোক সামাজিক হয়, খংটো অলপ বেছি থাকে। তো এইখিনি। আৰু 9 নম্বৰৰ মানুহ বহুত বেছি ভাল,
তেওঁলোক অকল পৰিয়াল লৈয়ে ব্যস্ত থাকে 9 নম্বৰ মানুহ কলা কৃষ্টিৰ লগত বহুত বেছি জড়িত আজি ডাঙৰ ডাঙৰ যদি চেলিব্ৰিটি চোৱা হয় 9 আৰু 6ৰ লগত বেছিভাগ কলা কৃষ্টিৰ লগত যিবিলাক ডাঙৰ ডাঙৰ যিবিলাক হেৰি আছে টাইকুন আছে তেওঁলোক 9 নম্বৰৰ লগত ৰিলেটেড তো 9 নম্বৰ এটা বহুত বিউটিফুল নাম্বাৰ হয় 9 নম্বৰৰ মানুহ সদায় পৰিয়ালৰ গোটেই পৰিয়ালটোকে লগত লৈ চলে কলা কৃষ্টিৰ লগত জড়িত হয় চাকৰি আদিতো যায় ডিফেন্সতো বহুত ভাল ৰিজাল্ট কৰে পুলিচ ছাৰ্ভিচতো ভাল হয় 9 নম্বৰৰ মানুহ কিছুমান মানুহৰ এনেকুৱা আছে যে এক্সিডেণ্টৰ যুগ থাকে ইয়েছ সেইটো এটা ডাঙৰ টপিক এক্সিডেণ্টৰ দুৰ্ঘটনা যুগ কেনেকৈ ক'ব নাইকিয়া পৰা হ'ব? যায় ক'ব পৰা যায় নাইকিয়াটো পিছৰ কথা কিন্তু হ'ব যে কুস্তিখনত আমি চাই গম পাওঁ যেনেকৈ বাহন ছাপ'জ আমি বাহন যেনেকৈ আমাৰ গাড়ী এখন বা বাইক এখন লৈ পেলাই মানুহ গৈ আছে বা চাইকেল এখনেই লৈ গৈ আছে চাইকেলখনো বাহন হয় গাড়ীখনো বাহন হয় বা মটৰচাইকেল বা বাইকখনো বাহন হয় নহয় জানো বাহনৰ সুখ আমি 4 নম্বৰ লগ্নৰ পৰা 4 নম্বৰ ঘৰটোত আমি চাওঁ সেই 4 নম্বৰ ঘৰটোত যদি চন্দ্ৰ গ্ৰহটো বহি আছে বা শুক্ৰ গ্ৰহ বহি আছে বা কিবা অন্য গ্ৰহ বহি আছে সেই ঘৰটোত আৰু সেই ঘৰটোৰ আগফালে আৰু পিছফালে 4 নম্বৰৰ আগত হ'ল 3 নম্বৰ ঘৰ আৰু 4 নম্বৰৰ পিছত আহিলে 5 নম্বৰ ঘৰ এই দুটা ঘৰত যদি শনি ৰাহু শনি মংগল তেনেকুৱা ধৰণৰ গ্ৰহ যদি বহি থাকে 3 নম্বৰত ছাপ'জ ৰাহু বহি আছে 5 নম্বৰত ছাপ'জ শনি বহি আছে আৰু 4 নম্বৰত ছাপ'জ চন্দ্ৰ বহি আছে তেতিয়া এক্সিডেণ্টৰ যুগ হয় তেতিয়া হ'ব যেতিয়া চন্দ্ৰৰ মহাদশা চলিব তাৰ ওপৰত বা ৰাহুৰ অন্তৰ্দশা চলিব বা শনিৰ প্ৰত্যন্তৰ দশা চলিব বা শনিৰ 4.5 সেই সময়টোত চলিব বা শনিৰ দশা কিবা চলিব তেতিয়া বা টিপা পৃষ্ঠ যদি পৰে তেতিয়া শনি মংগল চন্দ্ৰ বা শনি কেতু মংগল তেনেকুৱা ধৰণৰ যদি টিপা পৃষ্ঠ পৰে সেই সময়টোত তেওঁৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা প্ৰবল হ'ব গতিকে তাৰ কাৰণে আমি প্ৰতিকাৰ দিওঁ কুস্তি বিশেষে বেলেগ বেলেগ প্ৰতিকাৰ আছে তাৰ কাৰণে প্ৰতিকাৰ 100% আছে তো দুৰ্ঘটনা যুগ তেতিয়া হ'ব আৰু লগতে দুৰ্ঘটনা যুগ এটা আৰু হয় সেইটো হৈছে মংগলৰ কাৰণে বেছিভাগ দুৰ্ঘটনা আমি মংগলৰ পৰা চাওঁ মংগল যদি লগ্নত বহি আছে মানে আমাৰ কুস্তিখনত প্ৰথম ঘৰটোক আমি লগ্ন বুলি কওঁ যদি লগ্নত মংগল বহি আছে অষ্টম দৃষ্টি বেয়া দৃষ্টি যদি অষ্টম স্থানটো মৃত্যুৰ হয় গতিকে অষ্টম স্থানত যদি বেয়া দৃষ্টি পৰি আছে তেনেহ'লে মংগলৰ মহাদশা প্ৰত্যন্তৰ দশা বা অন্তৰ্দশাত তেওঁৰ মানে এক্সিডেণ্ট হোৱাৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা প্ৰবল হৈ থাকে আৰু এইবিলাক মই প্ৰেক্টিকেল পাইছোঁ যে এইটো মহাদশাত আপোনাৰ এইটো চলি আছিলে তেতিয়া আপোনাৰ এটা এক্সিডেণ্ট হৈছে হয়নে নহয় বোলে হয় তো এই প্ৰতিকাৰটো যদি আপুনি মংগলৰ কাৰণে আগতেই কৰি দিয়া হ'লে ইমান ডাঙৰ নহ'লহেঁতেন সৰুকৈ হ'ব কিবা এটা অকণমান লাগিব বা অকণমান কাটি যাব কিবা এটা হ'ব কিন্তু ডাঙৰকৈ নহ'ব হস্পিটেলাইজ আপুনি নহ'ব যিখিনি কুস্তিত থাকে সেইখিনি হ'ব কিন্তু যদি প্ৰতিকাৰ কৰা থাকে কমকৈ হ'ব এতিয়ালৈকে অডিয়েঞ্চে বহুতো কথা জানিলে তেওঁলোকক আপোনাৰ ফালৰ পৰা কিবা ৰেমেডি দিব নেকি যাতে স্বাস্থ্য সকলো ভালে থাকে কিবা জাষ্টত বা ধৰি লওক কিবা মন্ত্ৰ কিবা ছাজেষ্ট কৰিব বিচাৰিব নেকি ইয়েছ মই স্বাস্থ্যৰ কাৰণে সদায় মহামৃত্যুঞ্জয় স্বাস্থ্যৰ কাৰণে মহামৃত্যুঞ্জয় মন্ত্ৰ যদি আপুনি জপ কৰে বা মহামৃত্যুঞ্জয় মন্ত্ৰ আমাৰ হিন্দু শাস্ত্ৰত বিভিন্ন ধৰণৰ মন্ত্ৰ আছে তাৰ ভিতৰত স্বাস্থ্যৰ কাৰণে মহামৃত্যুঞ্জয় আটাইতকৈ শ্ৰেষ্ঠ তো ইউটিউবত আছেই ইউটিউবত যদি চাৰ্চ কৰে মহামৃত্যুঞ্জয় মন্ত্ৰ কাৰোবাৰ যদি স্বাস্থ্য পাতি বেয়া হৈছে তেনেহ'লে ঘৰখন প্ৰথমে চাফ চিকুণ কৰক অলপ নিমখ মিহলোৱা পানীত ঘৰ মুচক কমেও সপ্তাহত 2 দিন আৰু যিগৰাকী ব্যক্তি বেমাৰ আছে তেওঁ বিচনাৰ জাষ্ট মূৰৰ তলত মানে মাটিত আৰু তেওঁ যদি বিচনাত হৈছে বিচনাৰ তলত মাটিত এটা বাউলছ ল'ব চিচাৰ তাত নিমখ থোৱা কৰিব আৰু নিমখটো প্ৰতি সপ্তাহে এটা বাউলছত 1 বাউল তাৰমানে ভৰ্তিকৈ বাউলছটোত থ'ব মূৰৰ জাষ্ট তলত আৰু সেইটো প্ৰতি সপ্তাহে চেঞ্জ কৰিব নিমখটো যেতিয়া অলপ পানী হ'ব গলি যাব ঠিক তেতিয়া সেইটো নি পেলাই আৰু নিজৰ টয়লেটত সেইটো ফ্লেছ কৰি দিব আকৌ সপ্তাহত নেক্সট উইকত তাৰমানে শনিবাৰে যদি দিছে নিমখটো নেক্সট আকৌ শনিবাৰে চেঞ্জ কৰি দিব চেঞ্জ কৰি নতুন নিমখ দিব সলাই থাকিব যথেষ্টখিনি বেমাৰত ৰিলিফ পাব লগতে মহামৃত্যুঞ্জয় মন্ত্ৰ সদায় ৰাতিপুৱা আধা গিলাচ পানী লৈ হাতত গিলাচটো লৈ ক'ৰবাত চোফাত ধুনীয়াকৈ বহি ল'ব আৰু মহামৃত্যুঞ্জয় মন্ত্ৰটো আধা গিলাচ পানী হাতত লৈ
বাওঁ হাতেৰে গিলাচটো ল'ব আৰু সোঁ হাতত গিলাচখন ঢাকি ল'ব। ঢাকি লৈ মহামৃত্যুঞ্জয় মন্ত্ৰটো গাই পেলাই এবাৰ গাই এটা ফু দিব, আকৌ ছেকেণ্ডবাৰ গাই আকৌ এটা ফু দিব। এনেকৈ 31 বাৰ যদি গাই পেলাই ফু মাৰি আৰু সেইটো অভিমন্ত্ৰিত জলটো যদি ৰোগীয়া ব্যক্তিক খোৱা যায় তেনেহ'লে বহুতখিনি উপশম পাব। যদি ডাক্তৰক দেখাই ভাগৰি গৈছে, ডাক্তৰে বেমাৰ বিচাৰি পোৱা নাই, বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বেমাৰ চলি আছে, তেনেহ'লে এই প্ৰতিকাৰ দুটা যদি কৰে নিমখৰ আৰু মহামৃত্যুঞ্জয়ৰ, তেনেহ'লে যথেষ্টখিনি ৰাইজে সুফল পাব বুলি মই ভাবোঁ। কাৰণ এই মহামৃত্যুঞ্জয় মন্ত্ৰ দি পেলাই যথেষ্ট মানুহক উপশম পোৱা মই মোৰ প্ৰেক্টিকেল লাইফত মই পাইছোঁ। আৰু লগতে নিমখৰ উপায়টো কৰি আৰু নৰ্থ ইষ্টৰ পৰা টয়লেট আৰু ছেপ্টিক টেংক গুচাই পেলাই। আৰু এইটো কিন্তু নিমখ দি গাও ধুব লাগে নি? তেনেকৈ হয় এচিকটা নিমখ দি গা ধুলে নেগেটিভিটি যায়। যদি আপোনাক কোনোবাই চকু লাগিছে বুলি ভাবে, কাৰণ মানুহক চকু লাগে বুলি কয়, নজৰ লাগে বুলি কয়, তো গা ধোৱা পানীত এচিকটা নিমখ দি ভালকৈ মিলাই আপুনি গা ধুৱক, আপোনাৰ নেগেটিভিটিখিনি আপোনাৰ যাবগৈ। বাস্তুৰ যোগেদি ঘৰৰ যিখিনি নিগেটিভ এনাৰ্জি ধৰি লওক যদি আছে, এখন ঘৰ যদি নিগেটিভ এনাৰ্জি আছে, কেনেকৈ নাইকিয়া কৰিব পাৰিব? বহুত আছে উপায়। আপুনি সদায় গধূলি সময়ত কৰ্পূৰ জ্বলাওক, কৰ্পূৰত আপুনি লং দিয়ক, তেজপাত দিয়ক আৰু গোটেই ঘৰ ঘূৰাই দিয়ক। ঘূৰাই মেলি আপুনি বাহিৰত পেলাই দিয়া সেইটো নি। প্ৰথমে এটা পাত্ৰত কৰ্পূৰ লৈ লোৱা, তাৰ ওপৰত 3-4টা লং দি দিয়া, এটা তেজপাত দি দিয়া, জ্বলাই দিয়া খুব ধুনীয়াকৈ। যেতিয়া ধুনীটো জ্বলিব, ধোঁৱাটো গোটেই ঘৰ ঘূৰাই দিয়া। ঘূৰাই মেলি নি পেলাই গোটেই ছাইখিনি তুমি বাহিৰত সদায় তুমি পেলোৱা, তোমাৰ ঘৰত নেগেটিভিটি নাইকিয়া হ'ব। এমুঠি ক'লা সৰিয়হ লোৱা, লৈ পেলাই গোটেই ঘৰ চাৰিওফালে যিমান ৰুম আছে চবফালে ঘূৰি মেলি সৰিয়হটো নি চাৰিআলিত পেলাই আহা। শনিবাৰে 7টা শনিবাৰ কৰাত তোমাৰ ঘৰৰ পৰা নেগেটিভিটি নাইকিয়া হ'ব। হনুমান চালিচা পাঠ কৰা ঘৰত নেগেটিভিটি নাইকিয়া হ'ব। হনুমান চালিচা সদায় ৰাতিপুৱা গধূলি বজোৱা। আৰু এটা আছে নেগেটিভিটি দূৰ কৰা, বহুত দূৰলৈকে নেগেটিভিটি নাহিব। নাৰায়ণ অস্ত্ৰ মন্ত্ৰ ইউটিউবত পাবা, নাৰায়ণ অস্ত্ৰ মন্ত্ৰ ইউটিউবত যদি মাৰি দিয়া, নাৰায়ণ অস্ত্ৰ মন্ত্ৰ সদায় ৰাতিপুৱা বজাবা, সদায় গধূলি বজাবা, ঘৰত পজিটিভিটি আহিব। গতিকে বহুত আছে টিপছ। বহুত কথা পাতিলোঁ আৰু আজি নতুন টপিক পাতিলোঁ। আপুনি মৃত্যুৰ কথা ক'লে যদি জীৱনত প্ৰথম জানিলোঁ, ভাল লাগিলে। বহুতো কথা শিকিবলৈ পালোঁ আপোনাৰ পৰা। বাকী বহুতে মানে যিসকলে চাই আছে আপোনাক যোগাযোগ কৰিব বিচাৰিবই, নাম্বাৰটো দি দিম, আপুনি মোক দি দিব, মই দি দিম। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে এপিছডটো কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ কিবা কুৱেশ্যন সুধিবলগীয়া আছে নেকি? যদি সুধিবলগীয়া আছে কমেণ্টটো কৰিব, আৰু নহ'লে দাদাৰ লগত কথা পাতি ধুনীয়াকৈ যোগাযোগ কৰি ল'ব। আৰু যদিহে কিবা ক'ব বিচাৰিছে, মোৰ যিকেইটা চেম্বাৰ আছে, চেম্বাৰকেইটা আছে। প্ৰথম চেম্বাৰটো হৈ গ'ল মোৰ নিজৰ ঘৰ, আৰু মোৰ নিজৰ ঘৰটো হৈছে মোৰ তিনিচুকীয়া জিলা ৰূপাই চাইডিং ডনবক্স চাৰিআলিৰ ওচৰত। দ্বিতীয় চেম্বাৰটো হৈছে শিৱসাগৰ হোটেল ৰাজ পেলেচ ষ্টেচন চাৰিআলি। তৃতীয় চেম্বাৰটো হৈছে যোৰহাট দীপ্তি হোটেল বৰুৱা চাৰিআলি। চতুৰ্থ চেম্বাৰটো হৈছে লখিমপুৰ হোটেল মুনলাইট কেবি ৰোড। আৰু পঞ্চম চেম্বাৰটো হৈছে গুৱাহাটী, যিটো মেইন চেম্বাৰ মোৰ, সেইটো হৈছে গুৱাহাটী পল্টন বজাৰ। গতিকে যিসকল ব্যক্তি গুৱাহাটীৰ পৰা আৰু বিভিন্ন ঠাইৰ পৰা যোগাযোগ কৰিব বিচাৰে, তেওঁলোকে মোৰ নাম্বাৰ ফ্লেছ হৈ আছে, তাত যোগাযোগ কৰি মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু যদিহে আমাৰ এপিছডবিলাক আপোনালোকে চাই ভাল পাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।